friends, কি খবৰ বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ইউটিউবত তো বহুত কোটি কোটি ভিডিও আছে আপোনালোকেও ইউটিউবত সদায় মানে ভিডিও চাই প্ৰায় চাই ইউটিউবত ভিডিও আপোনালোকে জানে না ইউটিউবৰ ফাৰ্স্ট ভিডিওটো কি আছিল বা ইউটিউবৰ মানে ফাৰ্স্ট ইউটিউবাৰজন কোন আছিল যদি আপোনালোকে নেজানে বা চোৱা নাই দেখা নাই কৰা নাই তো বলক আজি দেখাই দিম ইউটিউবৰ ফাৰ্স্ট ভিডিওটো কি আছিল তো বলক এটা ভিডিওটো ষ্টাৰ্ট কৰি দিও চাই লওক আপোনালোকে যদি ইউটিউবত গৈ পেলাই সাৰ্চ কৰে ইউটিউব ফাৰ্স্ট ভিডিও বুলি তেতিয়া আপোনালোকৰ এইটো ভিডিও আহিব এইটোই হৈছে ইউটিউবৰ ফাৰ্স্ট ভিডিওটো যিটোৰ নাম আছিল মি এট দা জু আৰু এই ভিডিওটো আছিল মাত্ৰ 19 সেকেন্ডৰ এটা ভিডিও আৰু যদি আপোনালোকে চেনেলটোলৈ যায় দেখিব এই চেনেলটোৰ নাম হৈছে JYOTI আৰু এই চেনেলটোত মাত্ৰ এটাই ভিডিও আছে কিন্তু সাবস্ক্ৰাইবাৰ 25.4 লাখ আৰু ইয়াৰ ভিউজ হে 20 crore মানে 200 মিলিয়ন এই ভিডিওটো আপলোড হৈছিল 16 ইয়াৰ্স এগো মানে 16 বছৰ আগতে আৰু ডেটটো আছিল 24 এপ্ৰিল 2005 চন আৰু টাইমটো আছিল প্ৰায় মানে কোৱা হয় এটো 8টা ৰাতি 8টা 27ত আপলোড কৰিছিলে মই এটা ভিডিওত পাইছিলো ৰাতি 8টা 27ত আপলোড কৰা বুলি 8টা 27ত আপলোড কৰিছিলে বা আপোনালোকে যদি মি এট দা জু বুলিও সাৰ্চ কৰে তেতিয়া ইউটিউবত এটো ভিডিও পাই যাব এইটো ভিডিও এতিয়াও अवेलेबल হৈ আছে ইউটিউবত এই ভিডিওটোত লাইক আছে 1 crore আৰু কমেন্টও আছে 1 crore আৰু এই ভিডিওটোৰ কোৱালিটি আছিল 240p ইউটিউবত ফাৰ্স্ট ভিডিও আপলোড কৰা এই মানুহজনৰ নাম আছিল জাভেদ কাৰিম এখেত এজন ইউটিউবৰৰ সদস্য আছিল এজনেই আছিল ওয়াৰ্ল্ডৰ ফাৰ্স্ট ইউটিউবাৰ ইউটিউব লঞ্চ কৰা হৈছিল 14 ফেব্ৰুৱাৰী 2005 ত আৰু এই ভিডিওটো আপলোড কৰা হৈছে 24 এপ্ৰিল 2005 ত মানে প্ৰায় 2 মাহ মানৰ পিছত এই ভিডিওটো আপলোড কৰা হৈছে আৰু এতিয়া আপোনালোকে ভিডিওটো চাই লওক Alright, so here we are in front of the elephants. And the cool thing about these guys is that they have really long fronts, and that's cool. And that's pretty much all there is to say. এই ভিডিওটোৰ মই এটা হিন্দীৰ ডাবিং চাইছিলো জাভেদ কৰিমে ইয়াত হাতীৰ খুৰডালৰ কথা কৈছে তো দেখিলা এইটো আছিল ইউটিউবৰ ফাৰ্স্ট ভিডিও এই ভিডিওটো বনোৱাৰ আগত মই পথাৰলৈ গৈছিলো চক এয়া চক আমাৰ ধান দাই আছে আৰু এয়া ডাঙৰি বান্ধি আছে আৰু ইয়াত ট্ৰেক্টৰত হেবোৰ লোড কৰা হৈছে ঘৰলৈ নিবৰ বাবে অলপ বহিল ট্ৰেক্টৰতে আৰু বলক এতিয়া এনে অলপ উলাই যাওঁ জেকেট লগাই ললো হেয়া সেলফি লগাই ললো আৰু এয়া জোতা লগাই ললো আৰু এতিয়া বলক আৰু ৰেকেটখন লৈ লওঁ বেডমিন্টনকে খেলিম আৰু এতিয়া চলো পাই গলো হি বেডমিন্টন কোৰ্ট ইয়াতে ভিডিওটো শেষ কৰিলো নহলে আৰু বহুত দীঘল হৈ যাব তো বাই বাই ৰব যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু কমেন্ট এটা কৰি দিয়ক আৰু এতিয়া বাই বাই